Subscribe and hit the bell icon to never miss an update from Mathematics Info. মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফলক লৈ জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। তোমালোকে জানে যে এই মাহতেই মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব সেবা আৰু শিক্ষা সংসদে। আৰু ইয়াৰ লগতে মেট্ৰিক আৰু এইচএছৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব জুলাই মাহতে আৰু ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব আগষ্ট মাহতে। কিন্তু এতিয়া সকলো শিক্ষাৰ্থী চিন্তাত ভুগিছে আৰু ইয়াৰ এটাই কাৰণ যে আচলতে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল মে মাহৰ কোন তাৰিখত ঘোষণা কৰা হ'ব, যিহেতু সেৱা আৰু শিক্ষা সংসদে এতিয়ালৈকে কোনো চূড়ান্ত তাৰিখ ঘোষণা কৰা নাই। যদিও বিভিন্ন তথ্যৰ পৰা জানিব পৰা মতে অহা 25 তাৰিখৰ ভিতৰত সম্ভৱতঃ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু যেহেতু এই মাহতেই দিয়া হ'ব মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফল, সেয়েহে অতি শীঘ্ৰেই আৰু সম্ভৱতঃ অহা 15 তাৰিখৰ ভিতৰত সেৱা আৰু শিক্ষা সংসদে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ ঘোষণা কৰিব। তো তোমালোকৰ চিন্তা কৰাৰ কোনো কাৰণ নাই। তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, যাতে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ ফলাফলৰ কোনো অফিচিয়েল আপডেট অহাৰ লগে লগে অতি শীঘ্ৰেই আৰু সহজেই লাভ কৰিব পাৰে।